মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ চেনেল স্মিta'slearnলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 4ৰ ইংৰাজী পাঠ্যক্ৰমৰ Lesson-4 The Hidden Treasure এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। গতিকে তোমালোকে যদি এই পাঠটোৰ অসমীয়া আলোচনাসমূহ চোৱা নাই তেনেহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ লিংক দিয়া থাকিব, তাত গৈ তোমালোকে চাই ল'ব পাৰিবা। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আহাচোন পাঠটোৰ কুৱেশ্যন এনচাৰসমূহলৈ আগবাঢ়োঁ। ইয়াত আমাক প্ৰথম এক্টিভিটিজ দিয়া আছে। নাম্বাৰ 1, say yes or no। ইয়াত কোনটো শুদ্ধ আৰু ভুল প্ৰশ্নটো চাই আমাক ক'ব দিছে। এই নম্বৰ দিছে মাধৱ had 2 sons। মাধৱৰ 2জন ল'ৰা আছিলে। গতিকে তোমালোকে প্ৰথমে এইখিনি জানিবলৈ হ'লে পাঠটোৰ অসমীয়া আলোচনাসমূহ চাব লাগিব। গতিকে অসমীয়া আলোচনাসমূহ প্ৰথমে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, তাত গৈ প্ৰথমে চাই ল'বা, তেতিয়াহে প্ৰশ্ন উত্তৰসমূহ বুজি পাবা। ইয়াত কৈছে মাধৱৰ 2জন ল'ৰা আছিলে। এইটো শুদ্ধ নে অশুদ্ধ আমাক ক'বলৈ দিছে। আমি পাঠটোত পঢ়িছিলোঁ যে মাধৱৰ 2জন ল'ৰা আছিলে, কোন? পংকজ আৰু ৰাজেন। গতিকে এইটো আমি কি লিখিম? য়েছ। বি নম্বৰ দিছে পংকজ এণ্ড ৰাজেন ৱেৰ লেজি। পংকজ আৰু ৰাজেন দুয়োটা মানে কি আছিলে? ল'ৰা দুটা এলেহুৱা আছিলে। লেজি মানে কি? এলেহুৱা আছিলে। গতিকে এইটো শুদ্ধ। গতিকে আমি ইয়াত য়েছ লিখিম। চি নম্বৰ দিছে মাধৱ ডাগ আপ দ্য ফিল্ড। মাধৱে ফিল্ডখন খান্দিছিল বুলি কৈছে, মানে পথাৰখন মাধৱে মাধৱ মানে কাৰ কথা কৈছিলে? পংকজ আৰু ৰাজেনৰ দেউতাক আছিলে মাধৱ। গতিকে মাধৱে ফিল্ডখন খান্দিছিল বুলি কৈছিলে, এইটো ভুল আছিলে। ৰাজেন আৰু পংকজেহে ফিল্ডখন খান্দিছিলে। গতিকে ইয়াৰ এনচাৰ হ'ব ন'। ডি নম্বৰ দি আছে দেয়াৰ ৱাজ গ'ল্ড হিডেন ইন দ্য ফিল্ড। মানে পথাৰখনত সোণ লুকুৱাই থৈছিল বুলি কৈছে। হিডেন মানে কি? লুকুৱাই থোৱা। তাত সোণ লুকুৱাই থৈছিল বুলি কৈছিলে। আমি পাঠটোত পঢ়িছিলোঁ যে তাত কি লুকুৱাই থৈছিল? সোণ নহয়। গতিকে আমি ইয়াৰ এনচাৰ হ'ব ন'। ই নম্বৰ দিছে দ্য ৰাইপ এণ্ড দ্য গল্ডেন পেডি ৱাজ দ্য ট্ৰেজাৰ। ৰাইপ মানে কি? পকি যোৱা, আৰু গল্ডেন মানে সোণালী। গতিকে ধানবোৰ পকি মানে পথাৰখনত পেডি মানে কি হৈছে? পেডি শব্দটোৱে বুজাইছে ধান খেতি কৰা হয়। সেই ফিল্ড মানে পথাৰখনক কোৱা হয় পেডি। সেই পথাৰখনত ধানবোৰ পকি আৰু সোণালী ৰঙৰ হৈ আছিলে, আৰু সেইবোৰ আছিলে তেওঁলোকৰ সম্পত্তি, ট্ৰেজাৰ। গতিকে এই বাক্যটো শুদ্ধ আছিলে। গতিকে ইয়াত কি লিখিম? য়েছ। এনেদৰে আমি বাক্যসমূহ পঢ়ি লৈ তাৰ শুদ্ধ নে অশুদ্ধ আমাক লিখিব লাগিব। ইয়াত আমাক 2 নম্বৰ প্ৰশ্ন দি আছে লেটছ চি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য ষ্টৰী ইউ ৰাইট দ্য এনচাৰ্ছ। ইয়াত আমাক এটা ষ্টৰী দিয়া আছে আৰু ষ্টৰীটো সম্পূৰ্ণকৈ আমাক লিখিব দিছে। এতিয়া প্ৰশ্নসমূহ পঢ়োৱা আছোন। এই নম্বৰ দিছে হোৱাই ৱাজ মাধৱ ৱৰিড। যে মাধৱে কি কাৰণে চিন্তাত পৰিছিল? ৱৰিড মানে কি? চিন্তাত পৰা। বি নম্বৰ দি আছে হুৱেৰ ডিড দ্য মাধৱ টেক পংকজ এণ্ড ৰাজেন ওৱান ডে। যে মাধৱে পংকজ আৰু ৰাজেনক ক'লৈ লৈ গৈছিলে? চি নম্বৰ দি আছে হোৱাট ডিড পংকজ এণ্ড ৰাজেন শ্ব' ইন দ্য ফিল্ড। যে পংকজ আৰু ৰাজেনে ফিল্ডখনলৈ কি চাব গৈছিলে? ডি নম্বৰ দিছে হোৱাট ডিড পংকজ এণ্ড ৰাজেন ৰিয়েলাইজ এট লাষ্ট। যে পংকজ আৰু ৰাজেনে অৱশেষত কি অনুভৱ কৰিছিলে? এই প্ৰশ্নসমূহ দিয়া আছে আমাক। ইয়াৰ এনচাৰসমূহ আমি সম্পূৰ্ণকৈ লিখিব লাগিব। এতিয়া আমি এনচাৰসমূহ চাওঁ আহাচোন। যে এই নম্বৰ দিছিলে হোৱাই ৱাজ মাধৱ ৱৰিড। এনচাৰ হৈছে মাধৱ ৱাজ ৱৰিড বিকজ হিজ চনছ ৱেৰ লেজি এণ্ড দে ডিড নট হেল্প হিম ইন দ্য ফিল্ড। যে মাধৱে বহুত চিন্তাত পৰিছিলে কাৰণ তেওঁৰ যি 2জন পুত্ৰ আছিলে, তেওঁ ল'ৰা 2জনৰ খুব এলেহুৱা আছিলে, আৰু তেওঁলোকে মানে তেওঁক কোনো ধৰণৰ কামত সহায় কৰি দিয়া নাছিলে। গতিকে মাধৱে খুব চিন্তাত পৰিছিলে। বি নম্বৰ হৈছে হুৱেৰ ডিড মাধৱ টেক পংকজ এণ্ড ৰাজেন ওৱান ডে। এনচাৰ হৈছে ওৱান ডে মাধৱ টুক পংকজ এণ্ড ৰাজেন হিজ ফিল্ড। এদিন পংকজ আৰু ৰাজেনক মাধৱে ক'লৈ লৈ গৈছিলে? ফিল্ডখন চাবলৈ লৈ গৈছিলে। চি নম্বৰ দিছে হোৱাট ডিড পংকজ এণ্ড ৰাজেন শ্ব' ইন দ্য ফিল্ড। যে পংকজ আৰু ৰাজেনে ফিল্ডখনত কি চাবলৈ গৈছিলে? এনচাৰ হৈছে পংকজ এণ্ড ৰাজেন শ্ব' পেডি ইন দ্য ফিল্ড। যে পংকজ আৰু ৰাজেনে ধাননি পথাৰখন চাবলৈ গৈছিলে। পথাৰখনত কি চাব গৈছিলে? ধানখিনি চাব গৈছিলে। পেডি মানে কি? ধান খেতি কৰা হয়, তাক পেডি ফিল্ড বুলি কোৱা হয়। ডি হৈছে ডি নম্বৰ দিছে হোৱাট ডিড পংকজ এণ্ড ৰাজেন ৰিয়েলাইজ এট লাষ্ট। যে পংকজ আৰু ৰাজেনে অৱশেষত কি অনুভৱ কৰিছিলে? এনচাৰ হৈছে এট লাষ্ট পংকজ এণ্ড ৰাজেন ৱেৰ এক্সাইটেড টু চি দ্য ক্ৰপছ ডেট ফিল দ্য ফিল্ড that realize the hard work is always rewarded.
যে পংকজ আৰু ৰাজেনে তেওঁলোকে যি খেতি কৰিছিলে ক্ৰপ মানে খেতি কৰা তেওঁলোকে যি খেতি কৰিছিলে তাত সেইখিনি চাবলৈ তেওঁলোকে খুব আগ্ৰহী হৈ আছিল এক্সাইটেড হৈ আছিল আৰু তেওঁলোকে অৱশেষত বুজিছিল যে কষ্টৰ ফল মিঠা হয় তেওঁলোকে ধানখিনি কৰাৰ কাৰণে আজি তেওঁলোকে ধাননি পথাৰখন সুন্দৰ দেখিবলৈ পাইছে বা ধানখিনি তেওঁলোকে পাইছে গতিকে এই কষ্টৰ ফল যে খুব মিঠা হয় তেওঁলোকে সেই কথা অনুভৱ কৰিছিল 3 নম্বৰ দি আছে look at these sentences see how they can be joined together দুটা সেন্টেন্স দি আছে এটা হৈছে ৰঞ্জিতাই কৈছে I will go to নলবাৰী ৰঞ্জিতাই কৈছে যে মই নলবাৰীলৈ যাম ঠিক এনেকৈ ৰাজুৱে কৈছে ময়ো নলবাৰী যাম দুইটা সেন্টেন্স একে হয় এটা এই সেন্টেন্স দুটাক যদি আমি জয়েন কৰো তেনেহলে সোৱা ৰঞ্জিতা এন্ড ৰাজু আই হলনে আমি ৰঞ্জিতাৰ নাম লিখিছো যেটো পিছৰ বাক্যটো সেন্টেন্সটো বাক্য একে আছে গতিকে এই নাম দুটাক আমি জয়েন কৰিছো ৰঞ্জিতা এন্ড ৰাজু will go to নলবাৰী এই দুটা সেন্টেন্সক কিহে কৰিছো আমি নাম দুটা জয়েন কৰি ৰঞ্জিতা এন্ড ৰাজু will go to নলবাৰী এন্ডৰ আমি কিছুমান জয়নিং ওয়াৰ্ড পাম পিছলে চাও আহাচোন পিছৰটো সোৱা দুটা সেন্টেন্স দি আছে কি I am worried I am unwell এই দুটা সেন্টেন্সক আমি লগাম কিহে father is worried ছোৱালীজনীয়ে কৈছে দেউতাকে কৈছে যে তেওঁ খুব চিন্তাত আছিল কাৰণ তেওঁৰ পত্নী কি আছিল অসুস্থ আছিল তেতিয়া ছোৱালীজনীয়ে মানে বাক্য দুটা কেনেকৈ লগাইছে সোৱা father is worried দেউতাক মানে চিন্তাত পৰিছিল তেওঁ কাৰণ because mother is unwell কাৰণ মোৰ মা কি নাছিল অসুস্থ মাৰ গা ভাল নাছিল কাৰণে দেউতা খুব চিন্তাত আছিল worried মানে কি চিন্তাত পৰি থকা ঠিক তেনেকৈ আৰু এটা জয়নিং ইয়াত জয়েন কৰিছে কিহে because wordটোৱে জয়েন কৰিছে দুটা সেন্টেন্সক because wordটোৱে জয়েন কৰিছে ঠিক তেনেকৈ ৰমেন played well ৰমেনে ভাল খেলিছিল মানে ৰমেনে ভাল খেলে he did not win the match কিন্তু he মানে ৰেচত জিকা নাছিল তেতিয়া এই দুটা সেন্টেন্সক লগাম সোৱা ৰমেন played well ৰমেনে ভাল খেলিছিল but শব্দটোৱে এই সেন্টেন্স দুটাক জয়েন কৰিছে but he did not the race কিন্তু he ৰেচত জিকা নাছিল দুটা সেন্টেন্সক কি লগাইছে but শব্দটোৱে লগাইছে যে পিছৰটো সোৱা read the following sentences from the text once again and underline the joining word যেনেকৈ আমি অলপ আগত পাইছিলো and but এইবোৰ আছে joining word ইয়াত আমাৰ joining word কিছুমান বিচাৰিব দিছে তে সেন্টেন্সটো পঢ়া পংকজ and Rajan were very lazy and never liked to work ইয়াত আমাৰ joining word বুলি ক'লে কোনবোৰ বুজাব যেনেকৈ পংকজ আৰু ৰাজেন এইটো আছে জয়েন কৰিছে wordটো and শব্দটোৱে were very lazy and never liked to work ইয়াতো and শব্দটোৱে এই সেন্টেন্স দুটাক জয়েন কৰিছে ঠিক তেনেকৈ মাধৱ was worried because মাধৱে খুব চিন্তাত আছিল কাৰণ because মানে কি কাৰণ his sons were lazy কাৰণ তেওঁৰ ল'ৰা দুজন খুব এলেহুৱা আছিল এই দুটা সেন্টেন্সক কি লগাইছে because শব্দটোৱে one day he told his sons এদিন এখন he মানে তেওঁৰ ল'ৰা দুজনক কৈছিল that ইয়াত জয়েন কৰিছে that শব্দটোৱে সোৱা where there was hidden treasure in the field এদিন তেওঁ ল'ৰা দুজনক কৈছিল যে পথাৰত কিছুমান সম্পত্তি লুকুৱাই থৈছো মই যে পথাৰখন তেওঁলোক যেহেতু এলেহুৱা আছিল পুত্ৰ দুজন গতিকে দেউতাকে কৈছিল যে পথাৰত কিছুমান সম্পত্তি মই লুকুৱাই দিছে দুটা সেন্টেন্সক কি কৰিছে that শব্দটোৰে পিছৰ আছে they dug up the whole field গুটেই পথাৰখন খান্দিছিল but found no treasure কিন্তু কোনো ধৰণৰ সম্পত্তি বিচাৰি পোৱা নাছিল যে গুটেই পথাৰখন খানা হৈছিল কিন্তু শব্দটোৱে but শব্দটোৱে দুটা সেন্টেন্সক লগাইছে but found no treasure কিন্তু কোনো ধৰণৰ সম্পত্তি তাত বিচাৰি পোৱা নাছিল আগৰ সেন্টেন্স কিটা আমি ইয়াত সজাই লিখিছো যে পংকজ and Rajan were very lazy and never liked to work ঠিক তেনেকৈ মাধৱ was worried because his son were lazy next is one day he told his sons that there was hidden treasure in the field ইয়াত আমি যিখিনি সেন্টেন্সে পাই গৈছো এটা সেন্টেন্স আমি ধুনিয়াকৈ লিখি দিয়া হৈছে তোমালোকে কিতাপত লিখি লবা the dug up the field whole but found no treasure পিছৰটো সোৱা now rewrite the following sentences using but and because এই তিনিটা joining word and but and because এই শব্দকিটাৰে আমাক এই সেন্টেন্স কিটা জয়েন কৰিব দিছে এই নম্বৰ দিছে পংকজ was lazy boy Rajan was a lazy boy ইয়াত আমাক জয়েন কৰিব দিছে দুটা সেন্টেন্সক কিহে জয়েন কৰিম পংকজ and Rajan and শব্দটো এক জয়েন কৰিছে পংকজ and Rajan were very lazy boy
ইয়াত দুটা সেন্টেন্সক কি হেলক কৰিছে এন শব্দটোৰে পংকজ was lazy boy ৰাজেন was lazy boy টো কৈছে পংকজ এণ্ড ৰাজেন were lazy boy were টো কি কাৰণে হৈছে এজনতকে বেছি বুজাইছে ইয়াত পংকজ আছিল কাৰণে only singular person আছিল কাৰণে আমি was কৈছিলো ইয়াত দুজন বা এজনতকে বেছি বুজোৱা কাৰণে পংকজ আৰু ৰাজেনক যিহেতু দুইজনক একেলগে ধৰিছে গতিকে ইয়াত were ব্যৱহাৰ হৈছে আৰু boy টো হলনি boys হৈ গৈছে মানে plural formত এজনতকৈ বেছি বুজাবলৈ হলে আমি মানে যেটো as বা yes ব্যৱহাৰ কৰো verb টোৰ লগত as বা yes ব্যৱহাৰ কৰো গ্ৰামাৰ আহিব গ্ৰামাৰৰ কথা দিয়া হৈছে পিছত আছে পংকজ never liked to work he was lazy ইয়াত joining word দিছে because পংকজে মানে কাম কৰি ভাল নাপাইছিলে কাৰণ because শব্দটো কি বুজাইছে কাৰণ he বহুত এলেহুৱা আছিল কাৰণে he বহুত এলেহুৱা আছিল কাৰণে he কাম কৰি ভাল নাপাইছিলে they dug up the field গোটেই ফিল্ডখন খানা হৈছিলে but did not find treasure ইয়াত বাট শব্দটো ইয়াত জয়নিং কৰিব লাগিব যে they dug up the field but did not find treasure এndore আমি সেন্টেন্স সমূহ জয়নিং কৰিব লাগিব ঠিক তেনেকৈ আৰু সেন্টেন্স দি আছে 5 নম্বৰ দি আছে use and or but ইয়াত অকল and আৰু but শব্দটোৰে দুটা শব্দৰে এই সেন্টেন্স সমূহ জয়েন কৰিব লাগিব এই নম্বৰ দি আছে she went to the shop she brought 2 apples তাই দোকান গৈছিলে তাই দুটা আপেল কিনিছিলে ইয়াত দুটা সেন্টেন্সক আমি কি হেলক লগাম নহলে and শব্দৰে ব্যৱহাৰ কৰিব লাগিব নহলে বাটৰে আমি গতিকে সেন্টেন্সটো প্ৰথমে বুজি পাব লাগিব যে অসমীত কি কৈছে তাই দোকান গৈছিলে আৰু দুটা আপেল কিনিছিলে she went to the shop and brought 2 apples বি নম্বৰ দিছে we played well আমি ভাল খেলো we lost the match কিন্তু মানে আমি হাৰিছিলো মেটছত হাৰিছিলো এনসাৰ হৈছে we played well but কিন্তু আমি মেটছত কি কৰিছিলো হাৰিছিলো আমি ভাল খেলিছিলো কিন্তু মেটছত হাৰিছিলো সি নম্বৰ আছে I like the dress মই ড্ৰেছটো খুব ভাল পাওঁ ৰিটা did not like it ৰিটাই ভাল নাপাইছিলে মই জিজু ড্ৰেছ ভাল পাওঁ ৰিটাই হেজু ভাল নাপাইছিলে ইয়াত জয়নিং কি কৰিছে I like the dress but Rita did not like it মই জিজু ড্ৰেছ ভাল পাইছিলো কিন্তু ৰিটাই হেজু ভাল নাপাইছিলে দুই নম্বৰ আছে she came home she watched television তাই ঘৰলৈ আহিছিলে তাই টিভি চাইছিলে গতিকে হ'ব she came home তাই ঘৰলৈ আহিছিলে and watched television and তাই টিভি চাইছিলে ঘৰলৈ আহি তাই কি কৰিছিলে টিভি চাইছিলে গতিকে ইয়াত জয়নিং কি কৰিছে and শব্দটোৰে we went to the park আমি পাৰ্কলৈ গৈছিলো we waited for Rahul আৰু আমি ৰাহুলৰ কাৰণে ওয়েট কৰিছিলো ওয়েট মানে অপেক্ষা কৰি আছিল এনসাৰ আছে we went to the park আমি পাৰ্কলৈ গৈছিলো আৰু আমি ৰাহুলৰ কাৰণে অপেক্ষা কৰি আছিলো ইয়াত আমি and আৰু but শব্দটোৰে এই সেন্টেন্স সমূহ জয়নিং কৰিছো 6 নম্বৰ দি আছে let's read the sentences they all end with exclamation mark because they show delight or surprise আমি ইয়াত এক্সক্লেমেশন মাৰ্ক কোনটো এটো আমি এক্সক্লেমেশন ভাববোধক চিন বুলি কোৱা হয় অসমীয়াত গতিকে ইয়াৰ আমি শেষত সেন্টেন্সটোৰ শেষত এটা এক্সক্লেমেশন মাৰ্ক দিয়া আছে এই শব্দটো কি বুজাইছে যে কোনবা এটা ভাব প্ৰকাশ কৰা মনৰ পৰা যেতিয়া কিবা এটা ভাব প্ৰকাশ কৰো যেনেকে উদাহৰণস্বৰূপে চোৱা হাউ টেষ্টি দা মিল ইট মানে মিল মানে কি যে আমি যি খাদ্য খাইছিল খুব মানে টেষ্টি আছিল ফুড বা আমি খোৱা খাদ্যবোৰ খুব টেষ্টি আছিল মনৰ পৰা ভাব প্ৰকাশ কৰিছে গতিকে ইয়াত এক্সক্লেমেশন মাৰ্ক ব্যৱহাৰ হৈছে পিছৰটো দিছে what an obedient child তেওঁ মানে বহুত ডিসিপ্লিন আছিল শিশুজন গতিকে কি হৈছিল ইয়াৰ obedient মানে যত তেওঁ কিবা প্ৰশংসা গোৱা হৈছে বা মনৰ পৰা গোৱা হৈছে তেওঁ খুব ডিসিপ্লিন আছিল খুব ভাল আছিল তেনেকুৱাত আমি এক্সক্লেমেশন মাৰ্ক ব্যৱহাৰ কৰো ঠিক তেনেকৈ what an interesting storyটো খুব ইন্টাৰেষ্টিং আছিল how wonderful the weather is মানে বতৰটো খুব ভাল আছিল the beautiful dressটো খুব সুন্দৰ আছিল ধুনিয়া আছিল হয় এনে ধৰণৰ বাক্যত আমি এক্সক্লেমেশন ভাববোধক চিন ব্যৱহাৰ কৰো গতিকে ছাত্ৰ-ছাত্ৰী সকল আজিলৈ ইমানে আছিল যদি ভিডিওটো ভাল লাগিছিলে প্লিজ লাইক কৰিবা আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিলৈ ইমানে আছিল ধন্যবাদ